কেটিএম বাইক যিটো আছে আমি বহুত দুই বছৰ মানৰ পৰা পাই আছোঁ মেক্সিমাম যিটো মৃত্যু হৈছে ল'ৰাবিলাক কেটিএম বাইকেদি হৈছে আজি কিছুমান এনফিল্ড চলোৱা দেখিবলৈ পাওঁ তেখেতসকলেতো ঠিকে নিজৰ মানে এটা ডেষ্টিনেশ্যনলৈ গুচি যায় গ্ৰুপে আমি দেখিবলৈ পাওঁ কিন্তু কেটিএম বাইকত যিবিলাক ল'ৰা অলপ মানে মদ চদ খাই কিবা খাই বাইকবিলাক চলায় আৰু নিজেও মৰি যায় বেলেগকো মাৰি দিয়ে আৰু নিজেও মানে মদ খাই মৰাৰ ফলত মানে কি হৈছে ঘৰখন পৰিয়ালখন আজি বহুত সমস্যাত পৰিব লগা হৈছে তো সেইকাৰণে মই প্ৰথমতে আহ্বান কৰোঁ যিসকলে এই বাইকটো চলাই তেখেতসকলে ভালকৈ চলাওক আৰু আমাৰ অঞ্চলত বহুত যিখিনি ৰিপৰ্ট হৈ আছে মেক্সিমাম এক্সিডেণ্ট এই টিনেজ কম বয়সৰ ল'ৰা ছোৱালী সেই কেটিএম বাইকৰ দ্বাৰা দি মৰি আছে মানে এক্সিডেণ্ট হৈ জীৱন মানে গৈ আছে সেইকাৰণে মই আহ্বান কৰিছোঁ বাইকটো ভালকৈ চলাওক আৰু নহ'লে মই এইটো কথা ঠিক কৰিছোঁ আমি কি আছে কোম্পানীলৈ চিঠি লিখিম যে এই বাইকটো আমাৰ অঞ্চলত বিক্ৰী কৰিব নালাগে